মৰ্নিং মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি ৰাতিপুৱা এতিয়া 10টা বাজিছে, আমি একো খোৱাই নাই। ল'ৰাক মই খুৱাই মেলি আজৰি হলো, না ঘৰলৈ যাম ভাত খাব। এয়া ল'ৰাই হাঁহি আছে, এইফালে চোৱা, মোবাইলটোলৈ চোৱা। আনিছা দেখুৱাই দিয়া, দেখাই দিয়া। এয়া ডিম, লোকেল ডিম নেকি? কেইটা? 16টা। আৰু বজাৰলৈ গৈছিলে, এয়া জলকীয়া পুলি। কি জলকীয়া? বি জলকীয়া। এয়া আৰু কলডিল। এতিয়া মই কিবা এটা বনাই লওঁ আৰু জল্দি ওলাব লাগিব। এতিয়া 10টা বাজিলেই, গতিকে বৰ সময় পাই। এতিয়া মোৰ পাৰ্চেল এটা আহিছে, আৰু কি আহিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গ'লে গম পাই যাব আজি পাৰ্চেলটোত কি আহিছিলে। এতিয়া মই পাৰ্চেলটো লৈ লওঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে সকলোৱে চাই যাব। মই পাৰ্চেল এটা ল'লোঁ। আজি কিনো আহিছে মই আপোনালোকক দেখুৱাম। মই জল্দি যাবলৈ ওলাই আছোঁ। আহি পেলাই মই আপোনালোকক আনবক্সিং কৰি দেখুৱাম কি এই পাৰ্চেলটোত কিনো আহিলে, গতিকে চাই থাকিব। আমি যাবলৈ ওলালোঁ। ল'ৰা শুই আছিলে কাৰণে অলপমান দেৰিয়ে হ'ল, আৰু এয়া তাৰ মই খানা চানা লৈ লৈছোঁ। হ'লেও যে আমি পুষ্পা চাবলৈ যে ঋতু বেলিনখনত 7টা গৈছোঁ মাত্ৰ বোলে। এয়া পিছৰখিনি আৰু ওলালোঁ। এয়া আমাৰ ল'ৰা শুৱাৰ পৰা উঠিছে কাৰণে মুড অফ হৈ আছে, আৰু এয়া বাকী সকল। এতিয়া সোমাইছোঁ আমি কন্যাকাত কিবা এটা মিঠাই ল'বলৈ। জামুগুৰি পালোহি, আৰু মোৰ পাৰ্চেল দুটা আছিলে। হাজবেণ্ড গৈছে আনিবৰ কাৰণে। এয়া ল'ৰাই আমনি পাইছে, আৰু গাড়ীখন ৰখি গ'লে সি বহুত বেয়া পায়, আৰু চলি থাকিলে সি বহুত ফূৰ্তি কৰে। এয়া যাম পাপা আহিলে যাম দেই। এয়া আমি আহি পাই গ'লোহি। এইখনেই মাইনাহঁতৰ ঘৰ। এয়া আগফালে কোনোবা বহিয়ে আছে। এইফালে ল'ৰা খেলি আছে পেহীয়েকৰ ঘৰলৈ আহি। এয়া বান্ধৱী কলিতা। এতিয়া মই পাকঘৰলৈ আহিছোঁ, আৰু মাইনা এয়া লাগিয়ে আছে। কি বনাইছে চাবলৈ আহিছোঁ। বেছি বনাবলৈ মানা কৰিছে বৌয়ে, তো একদম চিম্পুল খানা, আজি অলপ ঘৰচীয়া টাইপত খানাটো বনাইছোঁ। কি বনাইছে দেখুৱাই দিয়া। এয়া হৈছে লোকেল মানে মুৰ্গী মাংস ফ্ৰাই কৰিছিলোঁ, আৰু আধা খতমেই হৈ গ'ল, মানে এটা বেটছে খালে ন, সেইকাৰণে। তো এয়া ফ্ৰাই আছিলে, আৰু এয়া তেতেলী পদুনা এনেকৈ চাটনি বনাইছিলোঁ, আৰু
এইফালে কচু দালি মচন্দৰী দি পেলাই এনেকৈ মাছৰ তৰকাৰী বনাইছিলোঁ আৰু বনাইছোঁ এইফালে ভতুৱা ভাজিছিলোঁ অকণমান দেউতাই আনিছিলে আৰু এইফালে ভাজি বনাইছোঁ বিন আলু মটৰ আৰু বনাইছোঁ এইফালে চালাড বহুত বনাইছা দেখোন এয়াই বনাইছোঁ ইমানখিনিয়ে বনাইছোঁ আৰু কিন্তু খাই কেনেকুৱা পায় কমেণ্ট কৰি বৌয়েহে জনাব দেই মই নিজে বনাইছোঁ কিনো ক'ম জনাম অ'কে বাই বাই এতিয়া আমি খাবলৈ বহিছোঁ খাই বহুত টেষ্টি লাগিলে গোটেইখিনি বহুত ভাল হৈছিলে ৰ'বা হা আমি মাইনা ঘৰৰ পৰা যাবলৈ ওলালো এইফালে ভিডিঅ' যাওঁ দেই বাই 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 আহিবা এইটো ধৰ ল'ৰা মাজতে পৰিলো আকৌ আমি এতিয়া আকৌ সোমাম জামুগুৰিত মাজুজনী বা আছে তাত সোমাম ইয়াৰ পৰা ওলাই আহিছো এয়া বায়ে চাহৰ লগত আমাক দিবলৈ বৰপিঠা বনাই আছিলে আৰু মই তাৰ মাজতে অলপমান ভিডিঅ' কৰি থৈ দিলোঁ ধুনীয়াকে কয় মোৰ ভিডিঅ' চাই জানো আপুনি আপোনালোকে ক'ব জানে আমাৰ এখন মহ মৰা এয়া আহি পাই মহ মাৰিবলৈ বেট লৈ লৈছে হাতত এতিয়া আমি চাহ খাবলৈ লৈছোঁ এয়া বৰপিঠা ভুজিয়া বিস্কুট আৰু লালমোহন আৰু গাখীৰ চাহ একাপ ইমান বেয়াকে পাইছা চিনি নাপায় নেকি মোৰ মানুহটোৱে মোৰ উন্নতি দেখিব নোৱাৰে ইউটিউবত ভিডিঅ' যেতিয়াই বনাবলৈ লওঁ তেতিয়াই আহি পেলাই কিবা এটা গণ্ডগোল লগাই দিয়ে আৰু মই ভিডিঅ'টো ৰখাই থ'বলগীয়া হয় পৰাই আৰম্ভ কৰিছোঁ এতিয়া আমি যাবলৈ ওলালোঁ যোৱাৰ আগতে আগফালে সকলোখিনি আমি ৰখি কথা পাতি আছিলোঁ আৰু এয়া মনেও খেলি আছিলে তাৰ মাজতে অকণমান মই ভিডিঅ' কৰি থৈ দিলোঁ মানুহে পূৰা কণী খজুৱাই আছে ফ্ৰেণ্ডছ আমি ঘৰ আহি পাওঁতে সন্ধিয়াই লাগিলে আৰু ঘৰ আহি পাই বহুত আলহীও আহিলে আৰু আলহীখিনিক চাহ তাহ দি মেলি পঠিয়াওঁতে এতিয়া 8:30 9টাই বাজিব হ'ল এতিয়ালৈকে ভাত বনোৱাই নাই আৰু মই আপোনালোকক ৰাতিপুৱা দেখুৱাইছিলোঁ মোৰ আজি বহুতখিনিয়ে পাৰ্চেল আহিছে এয়া দেখিছে আপোনালোকে নিশ্চয় মই আপোনালোকক কৈছিলোঁ যে মই পিছত দেখুৱাম বুলি আৰু 2টা 3টামান মই খুলি চালোঁৱেই এইকেইটা খুলি থোৱাকেইটা যোৱাকালি অহা আৰু আজিও 2টা 3টামান আহিছে গতিকে কি আহিছে মই আপোনালোকক এতিয়া দেখুৱাম চাই চাব মই আপোনালোকক দেখুৱাইছোঁ এযোৰ চাদৰ মেখেলা হয় চাদৰ মেখেলাযোৰ এযোৰ যোৱাকালি আহিছে মই বিহুৰ কাৰণে বজাৰ কৰি আছোঁ এনেই মই বিহু বজাৰ বুলি ক'লে মই দোকানলৈ যাওঁ তেজপুৰ বা বিশ্বনাথ চাৰিআলি কিন্তু এইবাৰ মোৰ ল'ৰাটোলৈ সুবিধা হ'ব সেইকাৰণে আজিকালিতো সকলোখিনি বস্তু অনলাইন যোগেদি নিয়ে মই বেছিকৈ আনো সেইকাৰণে এয়া মই বিহুৰ কাৰণে বজাৰ কৰিছোঁ এযোৰ চাদৰ মেখেলা হয় AC কটন বহুত ভাল লাগিছে মোৰ কাপোৰ চাদৰখন আৰু এখন মেখেলা হয় গোটেই পাৰি ফুল গোটেইখনতে ফুল আছে এইখন আপোনালোকে দেখিছে আৰু
পতিও আছে চাদৰৰ চাইড পতি আৰু ব্লাউজ পিচটো বহুত হেভি হয় এইটো ব্লাউজ পিচ গোটেই হেভি হয় গোটেইতে ফুল আছে এযোৰ মই মিছ'ৰ পৰা লৈছিলোঁ মিছ'ৰ পৰা মই গোটেই কেইটা কাপোৰে মিছ'ৰ পৰা লৈছিলোঁ আৰু দ্বিতীয়তে দেখুৱাইছোঁ এযোৰ মিক্স পাট হয় পিংক কালাৰ মোৰ বহুত ভাল লাগিছিলে কাপোৰযোৰ সেইকাৰণে মই এযোৰ দিলোঁ বিহু বুলি এযোৰ গুলপীয়া কাপোৰ এখন মেখেলাখন হয় বহুত ভাল আছে কাপোৰযোৰ আৰু এখন চাদৰ আৰু এযোৰ আছে একেই গুলপীয়া যোৰৰ সৈতে খালি কালাৰটো বেলেগ এযোৰ পিংক কালাৰ হয় আৰু এযোৰ অৰেঞ্জ কালাৰ এযোৰ খুলি নেদেখুৱাওঁ ডিজাইনটো একেই হয় খালি কালাৰটোহে বেলেগ মই 3 নম্বৰতে দেখুৱাম এযোৰ আজি আহিছে এতিয়া এয়া মই খোলাই নাই আপোনালোকে চাই লওক এযোৰ খুলি পেলাই মই আপোনালোকৰ সন্মুখতে দেখুৱাম এযোৰনো কেনেকুৱা আহিছে এযোৰ বহুত ভাল লাগিছে কাপোৰটো এইটো পিংক কালাৰ হয় বোৱা ছেট এইযোৰ কাপোৰযোৰ গোটেই চাদৰখনতে ফুল আছে এযোৰ একেলগে আহিছে মেখেলা চাদৰ এক্সট্ৰাকে অহা নাই এইটো ব্লাউজ পিচ হয় ব্লাউজ পিচটো বহুত হেভি আহিছে ফটোত কেমেৰাত হয়তো আপোনালোকে বেলেগ দেখিব পাৰে কিন্তু সন্মুখৰ পৰা কাপোৰযোৰ বহুত ধুনীয়া এযোৰ আৰু এযোৰ আহিছে এযোৰ 4 নম্বৰৰ এযোৰ আজি আহিছে এযোৰ মই একেলগে খোলা নাই এযোৰ মই আপোনালোকৰ ওচৰতে খুলি দেখুৱাই দিম এযোৰ পিংক কালাৰ যোৰ সৈতে এযোৰ সেম হয় কিন্তু কালাৰটো বেলেগ গতিকে কাক কোনযোৰ মই দিওঁ আপোনালোকক মই বিহু সময় ভিডিঅ'ত মই নিশ্চয় দেখুৱাম গতিকে চাই যাব আপোনালোকে এযোৰো ব্লাউজ পিচটো হেভিয়ে হয় কালাৰটো বেলেগ আৰু আজি কাপোৰ ইমানখিনি আছিলে আৰু নেক্সট ভিডিঅ'ত আৰু কি আৰু মই অৰ্ডাৰ দি থৈ দিছোঁ সেইখিনিও আহিলে কি আহে মই আপোনালোকক সেইখিনিও মোৰ প্ৰতিটো ভিডিঅ'ত দেখুৱাই যাম গতিকে আজি ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় ল'ব লাগিব যিহেতু মই এতিয়া ভাত বনামগৈ আৰু আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই